লাইট টিভি স্যার মই কালি স্কুলত আহিবা নৰো এনকে কলি নহব দৰখাস্ত দিব লাগিব অ স্যাৰ দৰখাস্ত মোৰ মুখস্থই আছে কচোন ক তোৰ মুখস্থই শুনো বাৰু প্ৰিয় স্যাৰ পোনপ্ৰথমে মোৰ হিয়া ভৰা মৰম ল'ব ঐ গাধ দৰখাস্ত লেখছা না প্ৰেম পত্ৰ মৰম কৰি কৈছো তো গাত লাগছি স্যাৰ কবা দিয়কচোন মাজতে জ্ঞান দিবা নালগে হায় ৰে খচ্চৰৰ কথা ক ক আপুনি বয়া পাইছে যদি বদলাই দিলো বাৰু অভিনয় নিবেদন অহা 25 তাৰিখ মঙলবাৰে মোৰ একমাত্ৰ মাথাটোৰ হ'বলগীয়া বিষ উপলক্ষে বিদ্যালয়ৰ পৰা ছুটিৰ আয়োজন কৰা হৈছে তদুপলক্ষে উক্ত দিনা আমাৰ ঘৰত এখন্তেক দেখা দি বেমাৰীৰ খবৰ লৈ সন্দেহ দূৰ কৰে যেন এটি আপোনাৰ একান্ত বাধ্য ছাত্ৰ হায় ৰে মোৰ একান্ত বাধ্য ছাত্ৰ আইফালে তোৰ কাণ চিঙি দিং দৰখাস্ত লেখছা না এইখন বিয়াত মাতছা বেচাৰাই বহুত কষ্ট কৰি লেখছি স্যাৰ গ্ৰহণ কৰক ঐ সব কথাতে তোৰ কিহৰ ওকালতি স্যাৰ গুডুৰ দৰখাস্তত ময়ো জড়িত আছো ময়ো কালি আহিবা নৰিমে কিজানি ঐ তই আৰু কিয় নাহা স্যাৰ গুডুৰ যে মাথা বিষ হ'ব টেবলেটটো ময়ে আনি দিবা লাগিব চাচোন বদমাছৰ কাম কি বান্দৰৰ পাল্লাত পৰলো মই ভাগ্য ভাল লেঙুন নাই নহ'লে তোহাক হাল বাবা নিলো হয় মই ঐ ব্ৰ তোৰ পাৰ্টনাৰ কথা নাহে তই আহি কি কৰবি এতে স্যাৰ মই কবাই খুজিছিলো কি হ'ল তোৰ কি ভেজাল হা এই যে স্যাৰ লোক যাব টেবলেট আনবা এইহেন বেমাৰী মানুহটো ঘৰত একলে কেনকে থং মইতো ৰখি থাকবা লাগিব হায় ৰে কপাল কি খচ্চৰৰ পাল্লাত পৰলো মই এটাৰ বেমাৰ হয় নাই হ'ব বুলি দৰখাস্ত দিছি আৰু সেই বেমাৰী লৈ বাকী দুটা ব্যস্ত সৰ্বশিক্ষা নহ'লে তোহাৰ চামৰা ফাটি দিলো হয় মই আজি